উত্তৰ গুৱাহাটীৰ অস্ত্ৰক্লান্ত দেৱালয়ৰ সমীপত সংঘটিত হৈছে এই ভয়ংকৰ নাও দুৰ্ঘটনা। এই পৰ্যন্ত এগৰাকী যুৱতী আৰু এজন যুৱকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। 20 জন যাত্ৰীৰ সলিল সমাধি ঘটাৰ আশংকা কৰা হৈছে। মৃতদেহ উদ্ধাৰ কৰা যুৱতীগৰাকী কটন বিশ্ববিদ্যালয়ৰ উচ্চতৰ মাধ্যমিকৰ ছাত্ৰী অংকিতা বৰুৱা। উত্তৰ গুৱাহাটীত ঘৰ এই ছাত্ৰীগৰাকীৰ। নিহত যুৱকজনৰ পৰিচয় কিন্তু এই পৰ্যন্ত উদ্ধাৰ হোৱা নাই। আৰু এই পৰ্যন্ত জীৱন্ত অৱস্থাত 10 জন যাত্ৰীক উদ্ধাৰ কৰা হৈছে। 2 জনৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। ব্ৰহ্মপুত্ৰত চলি থকা জাইকাৰ প্ৰকল্পৰ খুঁটাত নাওখনে খুন্দিওৱাৰ ফলতে এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে। আৰু এই মুহূৰ্তত আমি টেলিভিছন স্ক্ৰীনত এই দৃশ্য আপোনালোকক দেখুৱাইছো। দুৰ্ঘটনা সংঘটিত হোৱা এই স্থান আপোনালোকে দেখিবলৈ পাইছে। আৰু এই স্থানতে দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত নাৱৰ পৰা জঁপিয়াই একাংশ লোকে নিজৰ জীৱন ৰক্ষা কৰাৰ চেষ্টা কৰিছে। জাইকাৰ এই প্ৰকাণ্ড খুঁটাক আশ্ৰয় কৰি তেওঁলোকে নিজৰ জীৱন ৰক্ষা কৰাৰ চেষ্টা কৰিছে। আৰু এই শিহৰণকাৰী দৃশ্য বন্দী হৈ ৰৈছে কেমেৰাত। এই দৃশ্য আমি আপোনালোকক দেখুৱাইছো। তলত দেখিবলৈ পোৱা গৈছে পানীৰ প্ৰবল সোঁত, ব্ৰহ্মপুত্ৰৰ উফন্দা বুকু আৰু এই সকলোবোৰ নেওচি এই সকলো লোকে নিজৰ জীৱন ৰক্ষা কৰাৰ চেষ্টা চলাইছে। এই দৃশ্য আমি আপোনালোকক দেখুৱাইছো। শিহৰণকাৰী দৃশ্য দেখিবলৈ পাইছে। দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত এই সকল লোকে নাৱৰ পৰা জঁপিয়াই জাইকাৰ এই প্ৰকাণ্ড খুঁটাক আশ্ৰয় কৰি নিজৰ জীৱন ৰক্ষাৰ চেষ্টা কৰিছে। আমি ইতিমধ্যে জনাইছো গুৱাহাটীৰ পৰা উত্তৰ গুৱাহাটী অভিমুখে গৈ আছিল ব্ৰহ্মপুত্ৰ নামৰ যন্ত্ৰচালিত নাওখন। আৰু এই নাওখনত 40 জনতকৈও অধিক যাত্ৰী আছিল। ইয়াৰে 10 জনক সুকলমে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। 2 জনৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। আৰু এই ঘটনা কেনেকৈ সংঘটিত হৈছিল এয়া আমি আপোনালোকক দেখুৱাইছো। গ্ৰাফিক্সৰ সহায়ত আমি এই দৃশ্য আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছো। আৰু এনিমেশ্যনৰ সহায়ত আমি এই দৃশ্য আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছো। এইখন যন্ত্ৰচালিত এখন নাও এনিমেশ্যনৰ সহায়েৰে আমি আপোনালোকক দেখাবলৈ চেষ্টা কৰিছো। ইয়াতে 40 জনতকৈ অধিক লোক 40 জনতকৈ অধিক লোক আছিল এই যাত্ৰীবাহী নাওখনত। আৰু কিদৰে জাইকাৰ এই প্ৰকাণ্ড খুঁটাত খুন্দা মাৰিছে, তাৰ পিছত কেনেদৰে ডুব গৈছে সেই দৃশ্য আমি এনিমেশ্যনৰ সহায়ত আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছো। পুনৰ এই দৃশ্য চাওক। এখন যন্ত্ৰচালিত নাও, ব্ৰহ্মপুত্ৰ এই যন্ত্ৰচালিত নাওখনৰ নাম। আৰু এই যন্ত্ৰচালিত নাওখন গুৱাহাটীৰ পৰা উত্তৰ গুৱাহাটী অভিমুখে ৰাওনা হৈছিল। তাৰ পিছতেই জাইকাৰ এই প্ৰকাণ্ড খুঁটা দেখিবলৈ পাইছে। এই প্ৰকাণ্ড খুঁটাত গৈ খুন্দা মাৰিছে। তাৰ পিছতেই এই নাওখন ডুব গৈছে পানীত। এই দৃশ্য আপোনালোকে দেখিবলৈ পাইছে। আমি এনিমেশ্যনৰ জৰিয়তে আপোনালোকক সমগ্ৰ দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিছো। আচলতে কিদৰে এই দুৰ্ঘটনা সংঘটিত হৈছে সেয়া আমি এনিমেশ্যনৰ সহায়ত আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছো। বাওঁফালে স্ক্ৰীণত আপোনালোকে সেই দৃশ্য দেখিবলৈ পাইছে। এখন যন্ত্ৰচালিত নাও, ব্ৰহ্মপুত্ৰ আছিল এই যন্ত্ৰচালিত নাওখনৰ নাম। আৰু ইয়াত দেখিবলৈ পাইছে 40 জনতকৈ অধিক যাত্ৰী। 40 জনতকৈ অধিক যাত্ৰী আছে। আৰু তাৰ পিছতে দেখিবলৈ পোৱা গৈছে এইটোৱে জাইকাৰ প্ৰকাণ্ড খুঁটাত খুন্দা মাৰিছে, ডুব গৈছে এই নাওখন। প্ৰথমতে 10 জন যাত্ৰী উদ্ধাৰ হৈছে। 2 জনৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে এতিয়ালৈকে। বাকী 24 জনতকৈ অধিক লোকৰ কোনো ধৰণৰ সন্ধান নাই। যাত্ৰীৰ লগতে মটৰ চাইকেল আছিল। আৰু এয়া অত্যধিক বোজা দেখিবলৈ পোৱা গৈছে। তাৰ পিছতে গুৱাহাটীৰ পৰা উত্তৰ গুৱাহাটী অভিমুখে গৈ থকা এখন যন্ত্ৰচালিত নাও। আমি এনিমেশ্যনৰ সহায়ত সমগ্ৰ দৃশ্য আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছো। আৰু সোঁহাতে স্ক্ৰীণত আপোনালোকে দেখিবলৈ পাইছে সেই স্থান, যি স্থানত এই দুৰ্ঘটনা সংঘটিত হৈছিল। জাইকা প্ৰকল্পৰ প্ৰকাণ্ড খুঁটা আপোনালোকে দেখিবলৈ পাইছে। আৰু এই খুঁটাতে খুন্দা মাৰিছিল যন্ত্ৰচালিত নাও ব্ৰহ্মপুত্ৰই। আৰু যাৰ ফলত এই অঘটন সংঘটিত হৈছে। 24 জনতকৈ অধিক লোকৰ এতিয়ালৈকে কোনো ধৰণৰ সন্ধান লাভ কৰা হোৱা নাই। 10 জনক জীৱন্ত অৱস্থাত সুকলমে উদ্ধাৰ কৰা হৈছে। বাকী 2 জনৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। বাকীসকলৰ কিন্তু এতিয়ালৈকে কোনো ধৰণৰ সুসূত্ৰ লাভ